Hi guys, welcome to a new vlog আৰু এইটো হৈছে বিহুৰ দিনা যেহেতু অফিস আছিলে আৰু মোক কলিগসকলে খুব ধুনীয়া এটা সাৰপ্ৰাইজ দিছিল তো এইটোৰে পৰা ভিডিওটো আৰম্ভ কৰিছো Hi guys, good afternoon আৰু এতিয়া 12টা বাজি গ'ল এটা নতুন vlog start কৰিছো after so long মানে বহুত লাইফত কিবা কিবি চেঞ্জেস চলি আছে কিবা কিবি চলি আছে যাৰ কাৰণে মই ব্লগো বনাব পৰা নাই সো মাৰ অকমান গাটো ভাল নাছিলে সো মা হস্পিটালত এডমিট হৈ আছে সো সেই কাৰণে মই অকমান মাৰ ওপৰত বেছি ধ্যান দিছিলো আৰু ব্লগছ বনাব পৰা নাছিলো আৰু এজ ওয়েল এজ অফিসো চলি আছে সো গোটেইখিনি বেলেন্স কৰিব লগা হৈছে সো সেই কাৰণে আজি অকন মায়ে ভাল পাইছে এতিয়া মই লাঞ্চ বনালো লাঞ্চ বনাই এতিয়া মাৰ কাৰণে লৈ যাম আৰু হে চলি আছে লাইফত আৰু কিবা এটা নতুন বস্তু আহি আছে হেতু ইন ফিউচাৰ আপোনালোকে গম পাব আৰু এইখিনি হৈছে ফ্ৰেছ ফ্লাৱাৰ যিখিনি মই ৰাতিপুৱা আনিছিলো জাস্ট ফৰ ফিল গুড খিনি জাস্ট চলি আছিল লাইফত যে অকমান মনসনবোৰ বেয়া হৈ যায় তেনেকুৱা সো সেই কাৰণে অকমান ফিল গুড কৰিবৰ কাৰণে মই ফ্লাৱাৰ্স আনি থৈছো আৰু হেয়া এতিয়া যাও হস্পিটাল আৰু দুটামান বজাৰো কৰিব লগা আছে ঘৰৰ বজাৰ কৰো আৰু বাই দ্য ৱে আজি মই লিভত আছো এইকেইদিন অকমান এনেকুৱাই চলি আছে কেতিয়াবা মই এটেন্ড কৰো কেতিয়াবা হাজবেণ্ডে এটেন্ড কৰে সো এনেকৈ অকমান চলি আছে আৰু বস্তুখিনি মেনেজ হৈ আছে সো আজি ভাবিলো ব্লগ এটাও ষ্টাৰ্ট কৰো অকমান লাইফ আপডেট আপোনালোকৰ লগত শেয়াৰ কৰো আৰু ঠিক আছে সো এতিয়া মই যাও বজাৰৰ ফালে তাৰ পিছতে মাক লাঞ্চ দিবৰ কাৰণে যাম আৰু তাৰ পিছত আপোনালোকক কেতিয়াবা আপস এন্ড কেতিয়াবা ডাউনস চলি থকা যায় কিন্তু তাৰ মাজতে বস্তুখিনি বেলেন্স কৰিব লগা হয় যেতিয়া ফ্যামিলিৰ পৰা দূৰত থকা হয় তেতিয়া বস্তুখিনি অকনমান টাফ হৈ যায় বেলেন্স কৰোতে কিন্তু আলটিমেটলি কৰিবটো নিজেই লাগে গটিকে হৈ যায় অকনমান টাফ হলেও সব বস্তু মেনেজ হৈ যায় সো এতিয়া মাৰ লাঞ্চ পেক হৈ গল আৰু এতিয়া মই যাও হস্পিটাল মাক লগ কৰোঁগৈ And this is my bag which I carry and this is mom lunch bag and let's go to her. So আজি হৈছে next day মানে দুদিনৰ পিছত মই অফিসত আছিলো আৰু সকলোৱে মিলি আমি ইফতাৰ পাৰ্টি এনজয় কৰি আছিলো তাকে ভাবিলো আপোনালোকৰ লগত অকমান শেয়াৰ কৰো যেহেতু ইভিনিংতো ইফতাৰ পাৰ্টি আছে অফিসৰ ফালৰ পৰা সো হেখিনিও আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে আই হোপ আপোনালোকে এইখিনি এনজয় কৰিব সকলোৱে মিলি এনেকৈ আমি জাজুগাৰ কৰি আছিলো আৰু এই স্পেশাল মোমেন্টবোৰ ক্যাপচাৰ কৰি থৈছো যাতে পিছতো চাই ভাল লাগিব আপোনালোকেও হোপ এনজয় কৰিব हमारे सब एम्प्लॉय यहाँ पे मदद करते हुए हमारे मैडम जी यहाँ पे सब सर्व करते हुए यहाँ पे फैजल भाई फ्रूट्स लगाते हुए दिख रहे हैं यहाँ पे ये देखिए फ्रूट्स का डेकोरेशन किया है बढ़िया फैजल भाई ने यहाँ पे देखिए आप फ्रूट से कबाब है तो सर ये क्या है ये पैटीज है चिकन पैटीज है यहाँ पे देखोगे तो मुख्तार भाई यहाँ पे वेज का डेकोरेशन कर रहे मैडम भी है यहाँ पे छुरी लेके क्या काट रहे हो मैडम छोटे मियाँ व्हाट्सअप बड़ी तो ऐसा हमारा अभी इफ्तार पार्टी का तैयारी चालू है यहाँ पे बहुत बढ़िया चलिए अभी इफ्तार पार्टी को मिलते हैं हम
আৰু আজি হৈছে ঈদ স্পেচিয়েল আৰু লগতে অক্ষয় তৃতীয়াও আছিলে চ' অফিচত অকণমান সৰু সুৰাকৈ চেলিব্ৰেশ্যনো আছিলে গতিকে গোটেইখিনি মিলি একেলগে আছিলোঁ এনজয় কৰিছিলোঁ অকণমান টাইমখিনি সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এই ব্লগটো যদিও খেলি মেলিকৈ বনোৱা হৈছে তথাপিতো কিছুমান সৰু সৰু স্পেচিয়েল মোমেণ্ট এনেকৈ কেপচাৰ কৰি থৈছিলোঁ ভাবিছিলোঁ এটা ধুনীয়াকৈ ব্লগ কৰিম বুলি কিন্তু কিবা চামহাও এনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে কণ্টিনিউ কৰিব পৰা নাছিলোঁ আৰু ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে কৈছিলোঁ যে মাৰ অলপ গাটো অসুস্থ আছিলে মা এডমিট হৈ আছিলে চ' এতিয়া হৈছে মা ঘৰত আহি পালেহি আৰু আজি হৈছে 24th of April মাৰ আজি আছিলে বাৰ্থডে চ' আমি সৰু সুৰাকৈ আমাৰ মাজতে অকণমান চেলিব্ৰেট কৰিলোঁ আৰু সেইখিনিও ভাবিলোঁ মোমেণ্টটো কেপচাৰ কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই সৰু সুৰা মোমেণ্টখিনি আচলতে কেপচাৰ কৰি থৈ বহুত ভাল লাগে চ' এই ভিডিঅ'টোৰ উদ্দেশ্যই আচলতে সেইটো যিহেতু মানুহৰ জীৱনত ভাল দিন বেয়া দিন চলিয়ে থাকে বহুতখিনি বেয়াৰ মাজতো সৰু সৰু কিছুমান ভাল আমি নিজেই বিচাৰি ল'ব লাগিব সৰু সৰু কিছুমান সুখত আমি সুখী হ'বলৈ চেষ্টা কৰিব লাগিব আৰু এইখিনি আছিল অকণমান মনৰ কথা যিহেতু মোৰ জীৱনৰ অভিজ্ঞতাৰ কথা যিখিনি মই আপোনালোকৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ মৰ্ণিং এভৰিৱান আজি বন্ধ আছে গতিকে ভাবিলোঁ ব্লগটো কণ্টিনিউ কৰোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু এইটো ব্লগ ষ্টাৰ্ট কৰিছিলোঁ বিহুৰ সময়তে তেতিয়াৰ পৰা কণ্টিনিউ কৰি আহি আছোঁ অলপ শ্বুট কৰি আছোঁ গোটেই মাহটো কি হ'ল কি নাই সেইখিনি আৰু ব্লগৰ ষ্টাৰ্টিঙতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে মাৰ গাটো অলপ অসুস্থ আছিলে এতিয়া মায়ে যথেষ্টখিনি ভাল পাইছে মানে যথেষ্টখিনি ৰিকভাৰী হৈছে হিলিং হৈছে গতিকে সেইকাৰণেও মনটো ভাল লাগিছিলে আৰু এইকেইদিন কামতো যথেষ্ট ব্যস্ত আছিলোঁ সেইটো কাৰণে ব্লগটো কণ্টিনিউ কৰিব পৰা নাছিলোঁ চ' আজি বন্ধ পালোঁ গতিকে ভাবিলোঁ আজি আপোনালোকৰ লগত অকণমান কথা পাতোঁ আৰু ব্লগটো শ্বেয়াৰ কৰোঁ বাকীখিনি চ' সেয়া আজি যিহেতু বন্ধ গতিকে অকণমান উঠাও দেৰি আৰু এতিয়া চাহ তাহ খাই জাষ্ট আজৰি হৈছোঁ এতিয়া 12টাই বাজিলে অলম'ষ্ট আৰু লাঞ্চ চাঞ্চ অলৰেডি বনোৱা আছে আৰু অভিৰ হৈছে ছামাৰ ভেকেশ্যন ষ্টাৰ্ট গতিকে অভিও ঘৰত আছে আৰু ইয়াত ৱেডাৰটো যদি কথা কওঁ ইয়াতে বহুত বেছি গৰম যদিও এইকেইদিনমান অকণমান জাষ্ট মানে ৰ'দটো অলপ কম নিচিনা হৈছে কিন্তু তথাপিতো বহুত বেছি এটা হিউমিডিটি আছে বহুত গৰম নিচিনা এটা হৈ আছে তেনেকুৱা হৈ আছে আৰু আজি যিহেতু বন্ধ আছে গতিকে কেইটামান স্পেচিয়েল কাম বহুত দিনৰ পৰা পেণ্ডিং হৈ আছে সেইখিনি কৰিম বুলি ভাবিছোঁ আৰু কি কাম কৰোঁ আৰু কিবা এটা যা যোগাৰো কৰি আছোঁ কিহৰ যা যোগাৰ কৰি আছোঁ সেইখিনি আপোনালোকৰ লগত নেক্সট ব্লগত শ্বেয়াৰ কৰিম চ' আজি কাম কেইটামান উলিয়াই লৈছোঁ সেইখিনি কাম কমপ্লিট কৰোঁ যিহেতু আজিয়ে বন্ধ আৰু এইকেইদিন আৰু বন্ধ নাই গতিকে সেইখিনি কমপ্লিট কৰিম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম Stepped into my life, such a magic feeling. So, বেগটো উলিয়াইছোঁ আৰু কিবা এটা কামৰ কাৰণে আমি ৰেডি হৈছোঁ কি কামৰ কাৰণে ৰেডি হৈছোঁ আৰু কি কথা গোটেইখিনি আপোনালোকৰ লগত নেক্সট ব্লগত শ্বেয়াৰ কৰিম কাৰণ এইটো বহুত দীঘলীয়া হৈ যাব এইটো কেতিয়াবাৰ পৰাই আৰম্ভ কৰিছোঁ গতিকে এতিয়া অলপমান কাম কৰি লওঁ মোৰ ওচৰতে মোক অভিয়ে হেল্প কৰি আছে যিহেতু ছামাৰ ভেকেশ্যন গতিকে হেল্পটো কৰিবই লাগিব নহয় জানো অভিয়ে হেল্প কৰিব আৰু মা বহি ইনষ্ট্ৰাকশ্যন দি আছে সেইমতে কাম কৰি আছোঁ আৰু এয়াই হৈছে আৰু আপোনালোকৰ লগত কওঁ কথাটো কি হ'ল যিহেতু ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ বিহুৰ সময়তে বিহুৰ সময়তে ষ্টাৰ্ট কৰিছিলোঁ আৰু এই গোটেই এণ্টায়াৰ মাহটোত কি হ'ল কি নহ'ল সেইখিনি আপোনালোকৰ লগত অকণ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু ভাল মোমেণ্টবোৰ কেপচাৰ কৰি থৈছিলোঁ সেইখিনিয়ে ব্লগটো এটা ক্লাব কৰি পেলাই বনাইছোঁ যিহেতু একদম আনপ্লেনলি মানে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ আৰু মানে একদম এণ্ড ৰিয়েল বুলি ক'ব পাৰি অলপমান ভাল দিন গৈছে অলপমান বেয়া দিন গৈছে তাৰ গোটেইখিনি মিলাই ব্লগটো কৰিছোঁ বেছি দীঘলীয়া কৰি নাথাকোঁ ব্লগটো এইটো ব্লগ ইমানতে ক্ল'জ কৰোঁ আৰু এটা নতুন ব্লগ ষ্টাৰ্ট কৰোঁ মায়ে যিহেতু এতিয়া গাটো ভাল পাইছে আৰু আমি এটা নতুন কামৰ কাৰণে আগবাঢ়িছোঁ কি কামৰ কাৰণে আগবাঢ়িছোঁ সেইটো আপোনালোকে নেক্সট ব্লগত গম পাই যাব তাৰ কাৰণে ব্লগখিনি আপোনালোকে চাই থাকিব লাগিব আৰু
সেয়া আজি ব্লগটো তেতিয়াহ'লে ইমানতে এণ্ড কৰোঁ আৰু এটা নতুন ব্লগ ষ্টাৰ্ট কৰোঁ আৰু এই জাৰ্ণিটো যিটো নতুন কামৰ কাৰণে আগবাঢ়িছোঁ যিটো জাৰ্ণি তাৰ হ'ব সেই জাৰ্ণিটো পুৰাপুৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ব্লগটো চাবলৈ নাপাহৰিব আৰু সেয়া অকণমান ছাছপেন্সত আজি থৈ দিওঁ গতিকে নেক্সট ব্লগটো নিশ্চয় চাব আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক ছাপোৰ্ট কৰি থাকিব এনেকৈ আৰু এই ব্লগটো চোৱাৰ বাবে থেংকছ ফৰ ৱাচিং আজিলৈ আহিছোঁ বাই বাই